ইমান অকণি অকণিবিলাক কিয় পাৰিছা? নিজে কৰিছে। ডাঙৰ হ'ব ল। নালাগে কেইটা। গুড মৰ্ণিং এভৰিৱান। মই আছোঁ আজি মাৰ ঘৰত আৰু ৰাতিপুৱা কালি ৰাতিয়ে ভাবি থৈছোঁ যে মৰ্ণিং ৱাকলৈ যাম, কাৰণ মায়ে সদায় 4-5টা বজাতে মৰ্ণিং ৱাক যায়। আজি কিন্তু 6টা বাজিলে আৰু ময়ো ওলাইছোঁ মাৰ লগত। কাৰণ কিয়, আপোনালোকক অকণমান ঠাই দেখুৱাম। মই জন্ম হোৱা ঠাইখনৰ অকণমান ঠাই দেখুৱাম। আৰু ব'লক আমি খেলি ধূলি ডাঙৰ দীঘল হোৱা এই চকটোৰ পৰা আৰম্ভ কৰোঁ। আগতে আমি এই চকটোক জামৰ তলৰ চক বুলি কৈছিলোঁ আৰু খেলি ধূলি থাকোঁতে মাটি খান্দি খান্দি অকণমান সেই জাম গছৰ মূঢ়াটো হাতত লাগিছিলে, বৰ ফূৰ্তি পাইছিলোঁ। কিন্তু এই তোলাখনৰ নাম হ'ল গায়ন তোলা, কাৰণ মন্দিৰৰ যিসকল গায়ন বায়ন আছিলে সেই দায়িত্বখিনি এই তোলাখনক দিয়া হৈছিলে। হাজোৰ সকলোবোৰ চুবুৰীক তোলা বুলি কোৱা হয় আৰু প্ৰতিখন তোলাৰ নাম সেই মন্দিৰৰ লগত সংযোগ হোৱা কিছুমান বিশেষ কাৰণতহে দিয়া হৈছিলে। আৰু সৌৱা যে দেখিছে, সৌৱা মোৰ মা হয়। মায়ে আগে আগে গৈ আছে, মই পিছে পিছে কেমেৰা ধৰিছোঁ বাবে অকণমান দেৰি হৈছে মোৰ। আৰু মায়ে ৰখা নাই, কাৰণ দেৰি হ'ব যে, কাম কৰিব লাগিব। আহি মাক লগ পালোঁ আৰু আহি পালোঁ পুখুৰী পাৰ। এই ঠাইখিনিক কোৱা হয় পুখুৰী পাৰ, কাৰণ মন্দিৰৰ সেই সুন্দৰ পুখুৰীটো এইখিনিত মাজমজিয়াতে আছে। আৰু এই ঠাইখিনিৰ বিশেষ সৌন্দৰ্য, ইয়াত সোণতে সুৱগা চৰা হৈছে এই পুখুৰীটোৰ কাৰণে। আৰু সেইটো পাৰত আছে মাধৱ মন্দিৰ, হয়গ্ৰীৱ মাধৱ মন্দিৰ। সকলো মানুহখিনিয়ে ইয়ালৈ আবেলি বা প্ৰাতঃভ্ৰমণ ইয়াত আহি কৰে আৰু মন্দিৰৰ চাৰিওফালেও মানুহবিলাকে খোজ কাঢ়ে, কাৰণ সুন্দৰকৈ ইয়াত ফুটপাথ দিয়া আছে। আৰু সেইফালে আমি যাম, তালৈকে গৈ ঘূৰি আহি আমি ঘৰলৈ যাম। আহকচোন আৰম্ভ কৰোঁ ইয়াৰ পৰা মন্দিৰৰ চাৰিওফালৰ সেই পুখুৰীটোৰ চাৰিওফালে ফুৰিবলৈ। আৰু আমি সেই পাৰটোলৈকে যাম। সেইখন হৈছে মন্দিৰৰ পুখুৰীৰ মেইন খটখটি, যিফালেৰে মানুহবোৰে তলত নামি হাত মুখত পানী লয়। আকৌ ওপৰত যিখন খটখটি গৈছে, 108টা খটখটি, সেইখনেৰে গৈ মন্দিৰ পাব পাৰি। আমি ওচৰলৈ গৈ আপোনালোকক দেখুৱাম। এতিয়া বলকচোন অকণমান খোজ কাঢ়োঁ। আৰু এইটো হ'ল মোৰ এগৰাকী বান্ধৱীৰ ঘৰ। তাইক মাত লগালোঁ। ইমানবিলাক শেৱালি ফুল সৰি আছে আৰু শেৱালি ফুলখিনি দেখি মই কেইটামান বুটলিলোঁ। আৰু শেৱালি ফুলখিনিয়ে শৰতৰ আগমনৰ বতৰা দি দিলে, মানে পূজা আহিলে মনটো কিবা বহুত ভাল লাগি যায়। এয়া কোলা পাচি দেখি ল'বলৈ মন গ'ল, কিন্তু হাতত পইচা নিয়া নাছিলোঁ, সেইবাবে কেমেৰাই কৰি ল'লোঁ। এইখিনিক কোৱা হয় মালি তোলা। মন্দিৰৰ ফুল আৰু মালাৰ যোগান ধৰা লোকসকল এইখিনিতে থাকিছিলে, সেইবাবে এইখিনিক কোৱা হয় মালি তোলা। আৰু এই গেটখনৰ সিটো পাৰে হ'ল ভঁৰালি তোলা। আৰু মন্দিৰৰ সকলো ধন সম্পদৰ ভঁৰাল হিচাপে যিসকলে তত্বাৱধান লৈছিলে সেই লোকসকল আছিলে সেইখন তোলা, আৰু তাক কোৱা হয় ভঁৰালি তোলা। আৰু এই গেটখনেৰে দৰ্শনাৰ্থীসকল মেইন ৰোড হৈ আহি মন্দিৰলৈকে গুচি যায়। সেয়া বান্দৰবোৰ চাওক কেনেকৈ খেলি আছে। আজি মা আৰু মোৰ আপোনালোকক মুখখন নেদেখুৱাওঁ, কাৰণ কিয়, ৰাতিপুৱা শুই উঠি আমিও তেনেকৈ ওলাই আহিছিলোঁ। না চকুত কাজল, না লিপষ্টিক, আপোনালোকক দেখুৱাবলৈ একেবাৰে মন যোৱা নাই। আৰু খুব সুন্দৰ পথেৰে আহি আমি এতিয়া মন্দিৰৰ প্ৰাংগণ পালোহি। আৰু ইয়াতে দেখিলোঁ সৰু সৰু চাইকেলবোৰ থৈ ল'ৰা ছোৱালীবিলাকে খেলি আছে। ঠিক এনেকৈয়ে আমিও ইয়ালৈ সৰুতে আহিছিলোঁ, আমলখি বুটলিছিলোঁ। কিমান ফূৰ্তি লাগে, সকলোৱে মানে একে কিৰিলি পাৰি আমি সকলোৱে আহি ইয়াতে আমলখি বুটলোঁ। ইমান অকণি অকণিবিলাক কিয় পাৰিছা? ডাঙৰ হ'ব ল। নালাগে কেইটা। কিমান ডাঙৰ ডাঙৰ কাছ? হা, তোমালোকে কেইটাত উঠা ৰাতিপুৱা? 5টাতে উঠি ইয়াতে আমলখি ল'ব আহা? হয়। হাজোৰ দুটা থলুৱা ভাষা শুনিলেনে শব্দ, ধুম ধুম আৰু ডাঙৰ ডাঙৰ। আৰু আচলতে ইয়াতে ভাষাৰ পূৰা মিশ্ৰণ ঘটি গৈছে। ডাঙৰ ডাঙৰ কাছৰ কথা কৈছে।
মোৰ মাৰ আঁঠু ৰিপ্লেচমেণ্ট কৰা আছে, কিন্তু তথাপিও মায়ে নিজে সুন্দৰকৈ চিৰি তিৰি বগোৱা সকলোবিলাক কৰি থাকে। আৰু এয়া হৈছে শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰ। আপোনালোকক আজি বাহিৰৰ পৰাই দৰ্শন কৰাওঁ, কেতিয়াবা মই ভিতৰলৈ আপোনালোকক নিম। আৰু এইখন হৈছে 108টা শিলেৰে বনোৱা খটখটি। খুব সুন্দৰ পৰিৱেশ। মই যদিও মাৰ ঘৰলৈ আহোঁ, ৰাতিপুৱা এনেকৈ অহা নহয়। আজি প্ৰাতঃভ্ৰমণ কৰিলোঁ, খুবেই মনটো ভাল লাগিলে। এতিয়াও মই ভইচ অভাৰ কৰা সময়খিনিতো বহুত এটা ভাল অনুভৱ লৈ আছোঁ। আৰু এইখিনি এটা বহুত বিশাল এৰিয়া, ইয়াতে মণিকূট উৎসৱ হয়। আৰু সেইফালে ফুলৰ মালা চাকিৰ দোকান, এইখন হৈছে দুৰ্গা পূজা হোৱা মণ্ডপ, সেইখন মঞ্চ। এয়া ফুল ছিঙি আছে পূজা কৰিবৰ বাবে। এই ৰাতিপুৱাৰ এই পৰিৱেশটো বহুতেই ভাল লাগে। আহি আকৌ এটা তিনিআলি পালোঁ। সেইফালে কেদাৰ মন্দিৰলৈ গৈছে। মই আগৰ ভিডিঅ'ত আপোনালোকক দেখুৱাইছোঁ, চাব যিসকলে চোৱা নাই। আৰু এতিয়া আমি আগবাঢ়োঁ। এয়া বাল্টিবোৰ পাৰি থৈছে ছাপ্লাই পানী আহিলে ধৰিবলৈ। এইবোৰ দাঙি নি আৰু নিজৰ কৰ্ম সকলোৱে কৰিব। আহি আকৌ পালোঁ এটি তিনিআলি। আৰু এই গছ কেইজোপাৰ সৌন্দৰ্য চাওক। এয়া দুমুখাৰ থান। আমি ইয়ালৈকে ফুৰিবলৈ আহোঁ। আৰু ইয়াত গৰম দিনত মানুহবোৰ আহি ইয়াৰ তলতে বহি থাকে। আগতে প্ৰকাণ্ড এজোপা আহঁত গছ আছিলে। আৰু কাৰেণ্ট গ'লে মানুহবোৰে সকলো ল'ৰাবোৰ ওলাই আহি ইয়াতে বহি থাকে। আমাৰ সেই দিনবোৰলৈকেও মনত পৰে। আমিও আবেলি ফুৰিবলৈ আহোঁ আহঁতৰ তললৈ। এনেদৰে আমি আহি এতিয়া আমাৰ ঘৰলৈ যাওঁ। আৰু দেখিছে সেয়া জুই জ্বলাই থৈছে, সকলোৱে নিজৰ পদূলি চাফা কৰে। আৰু মই ঘৰত নোসোমাই আমি খেলি ধূলি ডাঙৰ হোৱা সেই ফিল্ডখনলৈকে আহিলোঁ। আজি নেজানো, মই সেই শৈশৱৰ কথাবোৰ মনত পেলাই আকৌ সেইদিনলৈ উভতি যোৱা যেন লাগিছে। এবাৰ সোমাওঁ এই ফিল্ডখনতে, সেউজীয়া পথাৰখনতে আমি সকলোৱে খেলিছিলোঁ। এয়া সচং মন্দিৰ বুলি কয়, বিষ্ণু মন্দিৰ। আৰু ইয়াতে সকলোৱে ৰাতিপুৱা আবেলি খেলোঁ। আৰু এইখন হ'বলৈ গৈ আছে, এনেকুৱা এটা প্ৰজেক্ট হৈ আছে, এইখনৰ ৰূপ সলনি হ'ব। এবাৰ মই খোজকাঢ়ি আহি আকৌ ঘৰলৈ উভতি আহিলোঁ। আৰু লগতে ফুলৰ কালেকশ্যন ইয়াতে আমাৰ ফেমিলিত যাৰ যি থাকে আমি ফুলৰ কালেকশ্যনবোৰ তেনেকৈ কৰি লওঁ। আৰু আহি মায়ে লাগি গ'ল কাম কৰাত, চোতাল ঝাৰু দিয়াত। আৰু আমি ফুলবোৰ ধুনীয়াকৈ থওঁ, কাৰণ আজি আমি ঘৰলৈও যাব লাগিব। ইয়াতে মৰ্ণিং ৱাক কৰিবৰ কাৰণে বহুতেই ভাল। ৰাস্তা ইমান ক্লিন, সকলোৱে নিজাকৈ চাফা কৰি ৰাখে ৰাস্তাবোৰ। আৰু মন্দিৰৰ ওচৰলৈ গৈতো আৰু মানে একদম পূৰা মানে শুদ্ধ বতাহ ইয়াত পোৱা যায়। তো ফুৰি আহি মনটো বহুতেই ভাল লাগিছে। আৰু এতিয়া লাগিছে বহুত পিয়াহ। মোৰ ভণ্টিয়ে যাব এতিয়া ফুলৰ কালেকশ্যন কৰিব, ৰাতিপুৱাৰ পৰা খালি ফুলৰে কালেকশ্যন কৰি আছে। আৰু আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি আপোনালোকৰ চাই ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। যিসকলে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু আজিৰ বাবে সকলোকে বাই বাই, টাটা।